ফ্ৰেণ্ডছ, এতিয়া সময় হৈছে ৰাতিপুৱা 8টা বাজিছে আৰু মই বাহিৰতে অকণমান বহিছোঁ, এগিলাচ পানী খাইছোঁ। ৰাতিপুৱা শুই উঠি এগিলাচ কুহুমীয়া গৰম পানী খাওঁ আৰু আপোনালোকক কৈছোঁৱেই যে মই মাৰ ঘৰতে আছোঁ এতিয়া। বাহিৰত আজিও পূৰা বতাহ মাৰি আছে, এইকেইদিনটো বতাহ মাৰি আছে আৰু বতৰো ডাৱৰীয়াই হয় যে আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ। ব'লকচোন আৰম্ভ কৰোঁ। দাড়ি, পকা দাড়ি, ককা নিচিনা দাড়ি। গাখীৰ মই এতিয়া ভিতৰলৈ আহিছোঁ আৰু আৰম্ভ কৰি দিম এতিয়া চাফা কৰা। নাজানো ঘৰলৈ আহিলে কি হয় কি নহয়, মানে বহুত লাহে লাহে কৰোঁ কামবোৰ, তো আৰম্ভ কৰি দিওঁ। আমি এতিয়া চাহ খামহে বাৰু। সেয়া মায়ে কি বনাইছে মা আজি? মটৰ বনাইছে, মটৰ পনীৰ। এইফালে দেউতাই য়োগা কৰি আছে আৰু আমাৰ টিকলিজনী সেয়া দেউতাৰ কাষতে, এইজনী দেখিছেনে বাৰু? মোবাইলত এতিয়াৰ পৰাই গেম মানে এইখিনি তাইক কালাৰখিনি চিনি পাবৰ কাৰণে সেইটো গেম কালাৰ মিলোৱা। ৰেড কালাৰ লৈ লোৱা, ৰেড কালাৰ, পিংক কালাৰ লোৱা, পিংক কালাৰ। হৈছে পিংক কালাৰ লোৱা। আকা ফ্ৰেণ্ডছ, আমি এতিয়া চাহ খাবলৈ লৈছোঁ, মা আৰু মই। মায়ে ইয়াত চুজি লাড়ু বনাই থৈছিলে বিহুত, চুজি লাড়ু আৰু এইফালে মটৰ ঘুগুনি। ইমানেই, তো আমি খাই লওঁ, আপোনালোকে চাই থাকিব। ফ্ৰেণ্ডছ, আজি হৈছে নেক্সট ডে'। কালি মোৰ ভিডিঅ' আৰু ৰেকৰ্ড কৰা নহ'ল আৰু কালি মানে কি দিনটো তেনেকেই গুচি গ'ল আৰু ভিডিঅ' নতুনকৈ আকৌ একো মই ৰেকৰ্ড নকৰিলোঁ। লকডাউনত আমাৰ কছমেটিকেই হওক বা ক্ৰীমছ, লিপষ্টিক, এনেকুৱা বহুতখিনি যিখিনি পুৰণা হৈ গৈছিলে আপোনালোকে সেইখিনি নতুনকৈ বনাব পাৰিব। সেইখিনি বাৰু মই এই চেনেলটোত নেদেখুৱাওঁ, কিন্তু ইয়াতো অকণমান আপোনালোকে স্কিন ৰুটিন বা DIY কেনেকৈ আমি হোম মেড বনাব পাৰোঁ, স্কিন কেয়াৰ কৰিবলৈ, ক্লিনজাৰেই হওক বা ফেচ ৱাছ হওক, এনেকুৱা ধৰণৰ কেতিয়াবা হয়তো ভিডিঅ' ইয়াতো পাব চাবলৈ, কিন্তু মই বেলেগ এটা চেনেলত দিওঁ, নিয়ৰদীপা লাইফষ্টাইল চেনেলটোত। আৰু সেইবাবে মই তাত এটা মানে নাইট ক্ৰীম মই শ্বেয়াৰ কৰিবলৈ লৈছিলোঁ। এই ক্ৰীমটোৱে হয়তো আপোনাৰ গ্ল'টো বেছি আনিব, গতিকে মই তাত ভিডিঅ'টো ৰেকৰ্ড কৰিবলৈ যাওঁ, বাট আপোনালোককো অকণমান দেখুৱাম। ফ্ৰেণ্ডছ, আৰু আহিছোঁ এইফালে মই থ্ৰেডিং কৰিবলৈ। আগতে মই কেতিয়াও নিজে থ্ৰেডিং নকৰোঁ, কিন্তু এতিয়া মই টুইজাৰ দি পেলাই উঠাব লাগিব, উপায় নাই। লকডাউনৰ কাৰণেতো আমি পাৰ্লাৰলৈ যাব নোৱাৰোঁ আৰু এয়া মই এতিয়া প্ৰথমতে থ্ৰেডিং কৰি লওঁ। মোৰ ওচৰত আছিলে এটা গোলাবৰী টেমা এটা, গতিকে মই ইয়াতে চাগে মই ষ্ট'ৰ কৰি ৰাখিম বুলি ভাবিছোঁ নাইট ক্ৰীমটো, কাৰণ মই DIY কৰিম নাইট ক্ৰীমটো। ইমান বেছি দিনলৈকে আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব নোৱাৰে আৰু বেছিভাগ মই ফ্ৰিজতে ৰাখিব লাগিব, গতিকে ইমান বেছি নবনাওঁ, কিন্তু কম পৰিমাণে বনাম। এই লকডাউনৰ কাৰণে আপোনালোকেও এনেকৈ ঘৰতে বনাব পাৰে, একেবাৰে ইজি। যিখিনি ইনগ্ৰেডিয়েণ্ট হয়তো আপোনাৰ ওচৰতো থাকিব পাৰে,
গতিকে আপোনালোকক কেতিয়াবা এনেকৈ নাইট ক্ৰীম আপোনালোকে বনাই ৰাখিব পাৰে কিন্তু আমি দিনত ধৰক বহুতখিনি আমি ক্ৰীমছ লগাওঁ বা স্কিন কেয়াৰ ৰুটিন ফ'ল' কৰোঁ কিন্তু ৰাতিহে আচলতে আমি ইউজ কৰিব লাগে যদি ৰাতি আপুনি নকৰে সেইটো আপোনাৰ মানে আধৰুৱা হৈ থাকিব আপোনাৰ যিটো স্কিন কেয়াৰ ৰুটিন আপোনালোকে ফ'ল' কৰে এটা টাইমো পায় আপোনাৰ স্কিনটোৱে ৰাতি যদি আপোনালোকে ইউজ কৰে প্ৰথমতে বটলটো মই ভালকৈ ধুই মেলি ঠিক কৰি লওঁ চাই থাকক I will run, I will climb, I will soar. I'm undefeated. Oh, jumping out of my. মই সেইটো ধুনীয়া কৰি পেলালোঁ ধুনীয়া মানে কোনেও এতিয়া ক'ব নোৱাৰে এইটো যে গোলাবৰী প্ৰডাক্টৰ আছিলে ভালকৈ এতিয়া ধুই আনিলোঁ ভালকৈ ধুই মোহাৰি আনিছোঁ আৰু ইনগ্ৰেডিয়েণ্টকেইটা ইয়াত চাওক আনি থৈছোঁ বেক কেমেৰাত ভালকৈ দেখাই দিম কি কি আনি থৈছোঁ আৰু মই যিটো ক্ৰীম দেখুৱাম সেইটো আপোনালোকে চেৰাম হিচাপেও ব্যৱহাৰ কৰিব পাৰিব কিয়নো আপোনালোকে যদি বজাৰৰ পৰা কিনিবলৈ যায় বহুত মানে বেছি দামত আপোনালোকে চেৰাম কিনিবলৈ পাব গতিকে কেতিয়াবা এনেকুৱা DIY কৰি চাবচোন বলকচোন ক্ৰীমটো বনোৱাৰ আৰম্ভ কৰোঁ আৰু প্ৰথমতে দেখুৱাই দিছোঁ সামগ্ৰীখিনি এইকেইটাই লাগিব এইকেইটা আপোনাৰ ওচৰত আছেই চাগে এল'ভেৰা জেল এইটো কেশৰ আৰু চন্দনৰ এল'ভেৰা জেল হয় আৰু লগত আছে গ্লিচাৰিন যিকোনো ক্ৰীম বা যিকোনো প্ৰডাক্টত সাধাৰণতে গ্লিচাৰিন ব্যৱহাৰ কৰা হয় আৰু লগত এইটো পিয়'ৰ এলমণ্ড অইল আছে 100% নেচাৰেল আৰু লগত আছে গোলাপ জল গতিকে এইকেইটা সামগ্ৰীয়ে লৈছোঁ আজি মই ক্ৰীমটো বনাবৰ কাৰণে খুব কম সময়ত আপোনালোকে বনাব পাৰিব মই প্ৰথমতে ল'ম এল'ভেৰা জেল ডাঙৰ চামুচেৰে 2 চামুচ মই এল'ভেৰা জেল ল'ম কিন্তু বহুত বেছিকৈ বনাই নাৰাখোঁ DIY হয় যদি বেছিকৈ বনাই ৰাখে বেয়া হৈ যাব পাৰে ফ্ৰিজত ষ্ট'ৰ কৰি আমি 3-4 দিনৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰিম গতিকে ইমান বেছি নালাগে মই 2 চামুচে এল'ভেৰা জেল ল'ম আৰু বাকী যিখিনি গ্লিচাৰিন ল'ম গোলাপ জল ল'ম বা পিয়'ৰ এলমণ্ড অইল ল'ম সেইখিনি খুব কম পৰিমাণৰ এড কৰিম কাৰণ পৰিমাণটো একেবাৰে কম এল'ভেৰা জেলো কম দেখিছে গ্লিচাৰিনো একেবাৰে অকণমান মই লৈছোঁ দেখিছেনে খুব চাগে 3-4 টোপালমানহে পৰিছে গ্লিচাৰিন আৰু নেক্সট মই লৈছোঁ এলমণ্ড অইল লৈছোঁ ইয়াৰো মই খুব পৰিমাণটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে খুব কম পৰিমাণ লৈছোঁ এয়া মই ইয়াত এড কৰিছোঁ এলমণ্ড অইল আৰু ল'ম গোলাপ জল গোটেইকেইটা সামগ্ৰী ভালদৰে মিক্স কৰি লওক অলপ টাইম ভালদৰে যেতিয়া আপোনালোকে মিক্স কৰিব চাব একদম ধুনীয়া এটা ক্ৰীমলৈ পৰিণত হ'ব এয়া চাওক ইমান এটা ধুনীয়া ক্ৰীম হৈছে এনেকুৱা লাগিছে যেন বজাৰৰ পৰা অনা ক্ৰীমহে আৰু এই ক্ৰীমটো কিন্তু কোনো ধৰণৰ ইয়াত কেমিকেল নাই কাৰণ নেচাৰেল ইনগ্ৰেডিয়েণ্টেই হয় গোটেইখিনি ভয় কৰিব নালাগে আপোনালোকে এইটো ক্ৰীম ইউজ কৰিব পাৰে কেনেকৈ ব্যৱহাৰ কৰিব মই সেয়াও দেখাই দিছোঁ আপোনালোকক মই প্ৰথমতে এয়া মুখখন ভালদৰে ক্লিন কৰি লৈছোঁ যিকোনো আপোনাৰ ওচৰত যি আছে ফেচ ৱাছ হওক বা ক্লিনজাৰ হওক আপোনালোকে প্ৰথমতে ভালকৈ মুখখন ক্লিন কৰি ল'ব আৰু ইয়াৰ পিছত পৰিমাণটো এয়া চাওক ইমানকণ ল'লেই হ'ব বহুত বেছি ল'ব নালাগে আৰু মুখত এইদৰে এপ্লাই কৰিব অকণমান মাছাজ কৰিব মাছাজ কৰাৰ ফলত ব্লাড চাৰ্কুলেশ্যন বাঢ়িব আৰু গ্ল' আহিব আপোনাৰ স্কিনটোত নিজে আপোনালোকে দেখিবলৈ পাব আৰু এইদৰে আপোনালোকে ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব পাৰে ক্ৰীমটো ফ্ৰেণ্ডছ দেখিলে ইমান সহজতে DIY আপোনালোকে ক্ৰীম বনাব পাৰে সকলোৰে চাগে এল'ভেৰা জেল থাকেই আৰু অকণমান গ্লিচাৰিন আৰু যদি বিচাৰিছে যে এনেকৈ ক্ৰীমটো নবনায়ো আপোনালোকে হাতত যদি লৈ পেলাই অকণমান এল'ভেৰা জেল অকণমান গ্লিচাৰিন অকণমান গোলাপ জেল অকণমান ভিটামিন E কেপচুল ল'ব পাৰে আপোনালোকে আৰু মোৰ ওচৰত এলমণ্ড অইল আছিলে আৰু কিছুমানক দেখা যায় চুট নকৰে ভিটামিন E কেপচুল এই গোটেইকেইটা সামগ্ৰী মিক্স কৰি আপোনালোকে তেনেকৈও লগাব পাৰে যদি অকণমান দিগদাৰ পায় কাৰণ এনেকৈ ৰাখিলে বহুত ভালকৈ মিক্স হৈ থাকে আৰু বহুত বেছি দিন ইউজ কৰিব নালাগে আচলতে কৰিব লাগে খুব বেছি 3-4 দিনৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে নাইট ক্ৰীম হিচাপে মই ভাবোঁ বেলেগ ক্ৰীমতকৈ আচলতে মই যিখিনি বজাৰৰ পৰা কিনা ক্ৰীমতকৈ এইটোত আচলতে বেছি গ্ল' দিব এইটো আৰু নেচাৰেল হয় গোটেইখিনি বস্তু
যদি পিয়ৰ নাপায় আপোনালোকে আলমণ্ড অইল তেতিয়া ইউজ নকৰিব ভিটামিন ই কেপচুলো ইউজ কৰিব পাৰে গতিকে ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব এই চেনেলটোতো স্কিন কেয়াৰ ৰুটিন যিমানখিনি পাৰোঁ মই এই চেনেলটোৰ জৰিয়তেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ঘণ্টা বটন আছে তাকো ক্লিক কৰিব আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু এটা নতুন ব্লগ লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ